কোনোৱে মৰম ভাল পোৱা বিচাৰি কান্দে, কিন্তু কোনোৱে পায়ো অৱহেলা কৰে। মানুহ দুটা ক্ষেত্ৰত খুবেই অসহায়। দুখক বিক্ৰী কৰিব নোৱাৰে আৰু সুখক কিনিব নোৱাৰে। নিজৰ কষ্টৰ কথা কাকো ভুলতো ক'বলৈ নাযাব। মনত ৰাখিব, মৰম সকলোৰে ঘৰত নাথাকিব পাৰে, কিন্তু নিমখ সকলোৰে ঘৰত থাকে। প্ৰকৃত সত্যটো হৈছে আপোনাৰ নিজৰ দুখ কষ্টবোৰ কেৱল আপুনিহে বুজিব। আন কোনেও বুজিব নিবিচাৰে বা নুবুজে। লাগিলে তেওঁলোক যিমানে আপোনাৰ আপোন নহওক কিয়। ব্যস্ততাৰ বাবে কোনোবাই সকলো পাহৰি যায় আৰু কোনোবাই সকলো পাহৰিবলৈ নিজকে ব্যস্ত কৰি লয়। সকলো আঘাতৰ প্ৰতিশোধ লোৱাটো উচিত নহয়। কিছুমান আঘাতৰ বিচাৰ হাঁহি মুখে ওপৰত থকাজনৰ হাতলৈ এৰি দিব লাগে। খঙতে কাৰোবাক বেছি আঘাত দি কথা কোৱাৰ পিছতো যদি তেওঁ মৌন হৈ থাকে, তেনেহ'লে এইটো বুজিব যে তেওঁ কষ্ট পোৱা নাই বা তেওঁৰ ওচৰত কোনো উত্তৰ নাই, নাইবা সম্পৰ্কটো তেওঁ জীয়াই ৰাখিব বিচাৰে। সেইবাবে হয়তো সকলো মানি লৈ তেওঁ মৌন হৈ পৰে। কোনেও নিবিচাৰে কাকো পাহৰি যাবলৈ, কিন্তু সময়ে সকলো পাহৰাই পেলায়। কোনেও নিবিচাৰে কাকো হেৰুৱাবলৈ, কিন্তু ভাগ্যই তেওঁক কাঢ়ি লৈ যায়। আপোনাৰ কাৰণে যিটো লিখা আছে সেইটো দেৰিকৈ হ'লেও আপুনি অৱশ্যেই পাব। কেৱল কিছু ধৈৰ্য ধৰক। অত্যাচাৰী মানুহ বেছিদিন বাচি থাকিব নোৱাৰে, কিন্তু তেওঁৰ ওপৰত থকা মানুহৰ অভিশাপবোৰ চিৰকাল থাকি যায়। এটা কথা সদায় মনত ৰাখিব, বিশ্বাসঘাতক মানুহৰ সৈতে যিমানে ভাল ব্যৱহাৰ নকৰক কিয়, এদিন নহয় এদিন তেওঁ আপোনাক প্ৰতাৰণা কৰিবই। যদি সেই মানুহবোৰৰ কথা ভাবি আপুনি দুখ কৰি থাকে, তেনেহ'লে আপুনি এই পৃথিৱীৰ আটাইতকৈ ডাঙৰ মূৰ্খ। যি মানুহে ধন টকাকে জীৱনৰ সকলো বুলি ভাবে, নাইবা টকাৰ বাবে যিকোনো কাম কৰিব পাৰে, এনেকুৱা মানুহৰ পৰা সকলো সময়তে দূৰত্ব বজাই চলিব, নহ'লে আপুনি বিপদত পৰিব পাৰে। গোটেই জীৱন টকা টকা বুলি কৈ পাৰ নকৰিব। এনে কৰিলে এদিন দেখিব আপোনাৰ হাতত অভগন টকা আছে, কিন্তু সেই টকাৰে উপভোগ কৰিবলৈ আপোনাৰ ওচৰত পৰ্যাপ্ত জীৱন নাই।